আজি আমাৰ ঘৰটো ওপৰ দৰ্জা চুকাত লাগিলে 3টা ৰুম হে তাৰে 2টা কমপ্লিট কৰিম বুলি ভাবিছোঁ। তাকে আপোনালোকক ওপৰত যাই অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন। মোৰ যিহেতু সৰুৰে পৰা সপোন আছিলে এটা পকী ঘৰ বনোৱা বা এনেকৈ ডাঙৰ ঘৰ এটা বনোৱা। সেইকাৰণে এতিয়া যিমানে সৰু হওক ডাঙৰ হওক ক'বলৈ নাই, এটাই যে হাজবেণ্ডৰ কৰ্মক্ষেত্ৰত বাহিৰত থাকিও যে ঘৰ বনাই দিছে, সেইটোৱে বা মোৰ আটাইতকৈ মৰমৰ ঘৰ হৈ পৰিছে। যিহেতু এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাই, কিন্তু লাহে লাহে আমি দুই মিলি কমপ্লিট কৰিম। মিস্ত্ৰীটো আহে 2জন লগাইছোঁ। আমি ইমানো ধনী মানুহ নহয় যে এজাক মিস্ত্ৰী লগাই ঘৰটো সোনকালে কমপ্লিট কৰিম, কিন্তু লাহে লাহে কৰি আছোঁ আৰু নিজেও অলপ চলপ লাগি দিওঁ। আৰু ঘৰৰ কথানো কি কবি, ইমানে যিমান কৰিলেও বেয়াই হওঁ, ভালটো হ'বই নোৱাৰোঁ কাৰো ক্ষেত্ৰত। কিন্তু লোকৰ কথা বাদ দি আমি সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। আৰু মানুহবোৰে ঘৰ বনোৱা দেখি সদায় এইটো সেইটো কৈ থাকে। বেলেগৰ মানুহবোৰৰ কথা বাদে দিছোঁ, ঘৰটো বহুত এইটো সেইটো কথা শুনাই থাকে। সেইবোৰ কথা নেওচি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকৰ কেনে লাগিছে আমাৰ ঘৰটো কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। কিন্তু বেছি ডাঙৰ ঘৰ নহয়, অকল 3 কোঠালি ৰুম, এখন বাৰাণ্ডা। ঘৰটো বেছি ডাঙৰকৈ বনাবলৈও মানুহ নাই। আমি অকল ল'ৰাটো, মই আৰু মোৰ হাজবেণ্ড 3জনহে। সেইকাৰণে আমি ইমান ডাঙৰকৈ ঘৰ বনোৱা নাই। আজি বতৰটো বহুত ধুনীয়া কৰিছে। ৰ'দে আৰু বৰষুণে এনেকৈ দি বহুত কিবা এনেকৈ মানে মনবোৰ ভাল নলগা হৈ গৈছিলে। সেইকাৰণে আজি বতৰটো ইমানে ধুনীয়া কৰিছে, না ৰ'দ না বৰষুণ, ধুনীয়া জোখত কৰি দিছে। সেয়ে মই আজি আপোনালোকৰ ওচৰত এনেকৈ ভিডিঅ' কৰিব পাৰিছোঁ। বহুত দিনে ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ সময়ৰ অভাৱত। আৰু যিহেতু মই নিজে কাম কৰি আছোঁ মিস্ত্ৰীৰ লগত, সেইকাৰণে আমি ঘৰটোৰ বিষয়ে ইমান দেখাই থাকিবলৈও বেয়া লাগে। বেলেগৰ দৰে নিজে বনাইছোঁ, নিজে থাকিব, আনকনো কেলৈ কষ্টবোৰ দেখাওঁ বুলি সেইকাৰণে ভিডিঅ'বোৰ নকৰোঁ মই, আৰু সময় নাপাওঁ। সেয়াই আজি 2টা ৰুম হৈছে আৰু লাহে লাহে তাকে অলপমান মোৰ ফ্ৰেণ্ডবিলাকৰ লগত শ্বেয়াৰ কৰোঁ বুলি এনেকৈ ভিডিঅ' বনালোঁ। এতিয়া ঘৰটো কেনেকৈ লাগিছে সেইটোতো মই ক'ব নোৱাৰিম, কাৰণ মোৰতো ভাল লাগিছে নিজৰ ঘৰ। চাওকচোন কিমান ধুনীয়াকৈ। সেই ছাইডটো 2 কোঠালি বনাইছোঁ আৰু এই ছাইডটো 1 কোঠালিটো থাকি যাব। মানে লাহে লাহে বনাম আৰু ইটো বনাই ওপৰৰ কামত লাগিবলৈ দিম, কাৰণ সময়ো কম, পইচাও অভাৱ। সেইকাৰণে অলপ এনেকৈ লাহে লাহেকৈ বনাই থাকিম আৰু। চাওক ইফালে বতৰটো কেনেকৈ ধুনীয়া কৰিছে, আৰু আমাৰ ইফালে এখন বাৰী আছে। সেইখন জংঘল আপোনালোকে দেখিব, কাৰণ সেইখন বাৰীত এতিয়া ঘৰ কোনো নাই বনোৱা। সেইকাৰণে অলপমান জংঘল আপোনালোকে দেখিব পাৰিছে। আৰু কাষতে আছে স্কুলখন, ল'ৰা ছোৱালী পঢ়া আছে। এনেকৈ হুলস্থুল পৰিৱেশ হৈ আছে, কাৰণ স্কুলত ল'ৰা ছোৱালীবোৰ পঢ়ি থাকিলে যেনেও নহওক অকণমান মাতটো জোৰত আহি থাকে। তাৰ কাৰণে এতিয়া বহি মোচন আপোনালোকৰ লগত এনেকৈ আলোচনা কৰি আছোঁ। কিনো কৰিম কিনো নকৰিম, দুপৰীয়া সময়ত সেই ভিডিঅ'কে এটা বনালোঁ। আৰু এইটো ঘৰ বনোৱাত ছাপোৰ্ট কৰিছে বহুতখিনি আমাৰ মা দেউতাক আৰু ভণ্টি। মানে টকা পইচাৰে ছাপোৰ্ট কৰিব নোৱাৰিলে, কিন্তু মিঠা মাত এটা দি হ'লেও ছাপোৰ্ট কৰিছে। আৰু কৰ্মক্ষেত্ৰত যিহেতু মানুহটো বাহিৰত আছে, সেইকাৰণে এনেকৈ লাহে লাহে বনাব লগা হৈছে। টকাৰ অভাৱৰ কথাটো ক'বই নাযাওঁ। এতিয়া যিহেতু আপোনালোকে সকলো কথা আপোনালোকক শ্বেয়াৰ কৰি থাকোঁ, সেইকাৰণে ৰাস্তাটোৰ কাষতে আমাৰ চোতালখন ডাঙৰ নহ'ব। আৰু ল'ৰাটোৰ গাও ভাল নাছিলে এইকেইদিন, লগতে ময়ো বেমাৰ পৰিছিলোঁ। অলপমান কাম কৰি বেছি কষ্ট কৰিব নোৱাৰোঁ, সেয়ে পেটৰ বেমাৰ লাগি গৈছিলে। তাৰ কাৰণে এনেকৈ ভিডিঅ' বহুত দিনে বনোৱা নাছিলোঁ, কিয়নো
এই নিজৰ গাটো আৰু ল'ৰাটোৰ গাটো যদি ভাল নালাগে ভিডিঅ' বনাই ইমান ভাল নালাগে। সেইকাৰণে মই ভিডিঅ' বনাই মাজতে 10-12 দিন মুঠতে হৈছে আৰু সেনেকৈ বন্ধ কৰি দিছিলোঁ। লাহে লাহে এটা ৰিলছ দি থাকোঁ, কিন্তু বনাবলৈ নাজানো দেই ভালকৈ। তথাপিও চেষ্টা কৰোঁ অলপমান, যিহেতু চেষ্টাৰ ফল বহুত মিঠা বুলি কয়। সেইকাৰণে মই অলপ অলপ ৰিলছ বনাবলৈ শিকিছোঁ। আমাৰ ঘৰৰ পৰা ওলাই যোৱা মানে স্কুলৰ কাষত থকা পুলটো বহুত মানে পানী এনেকৈ ব্লক হৈ থাকে যে, তাৰ কাৰণে নতুন পুল আহিছে। সেয়ে আজি পুলৰ প্ৰথম বনোৱা দিন, তাৰ কাৰণে মোক মাতিছিলে, মই গৈছিলোঁ। আৰু তাৰ পৰা আহি অলপ সন্ধিয়া হ'ল। সন্ধিয়া হোৱাৰ আগে আগে মানে ল'ৰাটোক গা ধুৱাই দিওঁ বুলি ভাবিলোঁ। তাৰ পুলত পানী আহিছিলে, মানে আজি ৱাটাৰ পাম্পত পানী দিছিলে। এদিন দিয়ে 10 দিন নিদিয়ে, সেনেকৈ মানে পানী অলপ অলপ আহি থাকে আৰু। যিহেতু চৰকাৰী পানী সদায় দিব লাগে, তথাপিও নিদিয়ে, কি কৰোঁ। সেই ল'ৰাটোক গা ধুবলৈ কৈ আছিলোঁ, গা ধুই আছে। সেই পাইপত পানী আহিছে, পাইপত পানী অহা ভাগে সেনেকৈ ধেমালি কৰি গা ধুই আছে। বেছিকৈ গা ধুব দিয়া নাই, গা ধুই ইমান পানী তিয়াই নিদিবি, মোবাইলত পৰিব। গা ধুই ল'বলৈ দিছিলোঁ আৰু গা ধুই দিব কাৰণে মই ভিডিঅ' কৰিয়ে থাকিলোঁ। গামোচা চাচোন কেনেকৈ দুষ্ট কৰি আছে। আৰু কি হৈছে, মই কেমেৰা সন্মুখত গ'লে কাপোৰ নহ'লে কেমেৰাটো ঘূৰাই দিয়ে। আৰু ইটাখিনি এনেকৈ পৰি আছে, কালিমান জাপ কৰিব লাগিব। ইমানতে সময়তো মোৰ ভিডিঅ'টো ভাল লাগিলে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিবা। আজিৰ কাৰণে বাই বাই।